কথাবিলাক অলপ বুজি চাৰিম। মই কি বুজিব লাগে হা? তই চহৰলৈ যাবি, তাত থাকিবি, আৰু মই? আৰে মই তাত চহৰৰ হাৱা লগাব নাযাওঁতো, কাম কৰিবহে যাম। চাৰিম, যোৱা বছৰ দেউতা ঢুকোৱাৰ পিছত এক্সাম দিবলৈ নহ'ল, আৰু এতিয়া ইউনিভাৰ্চিটিটো দেউতাৰ ডেথ চাৰ্টিফিকেটখন দেখালে এক্সামটো পাছ কৰাই নিদিয়ে। এই পইচাকেইটা কেনেবাকৈ দিব পাৰিলে মই ডিগ্ৰী চাৰ্টিফিকেটখন পাম। এটা কথা কি জানো অভি, তই এনেকৈ পঢ়া শেষ নকৰাকৈ কাম কৰিব গ'লে তোৰ বহুত কষ্ট হ'ব। কোম্পানীৰ মালিকে তোক যেনি তেনি কামত লগাব, আৰু মই নিবিচাৰোঁ তোৰ ইমান কষ্ট হোৱাটো। আৰে পাগলী, উপাৰ্জন কৰিবলৈ কষ্ট কৰিবই লাগিব, এয়াতো কোনো পাপ নহয়। আৰু তই নিজে ভাবচোন, ইমান দিন গাঁৱতে আছোঁ, এনেকৈ থাকি জানো তোৰ দেউতাৰ মূল্য দিব? পাপ নহয় বুজিলোঁ, কিন্তু সামান্য কেইটামান টকাৰ বাবে এনেকৈ পঢ়া শুনা শেষ নকৰাকৈয়ে। আৰু শুন, মোক কালৈ দিয়ে কালৈ নিদিয়ে সেয়া পাপাই নহয়, মই সিদ্ধান্ত ল'ম। সৰুৰ পৰা পাপাই যি লাগে বুলি কওঁ তাকে দিছে। ইয়াৰ অৰ্থ এয়াই নহয় যে মই মোৰ ইচ্ছাৰ বিৰুদ্ধেকৈ বিয়াত বহিম। আৰম্ভণিৰ পৰা মই তোকেই ভাল পাই আহিছোঁ। তই খেতি কৰিলেও মই তোৰে, আৰু তই চাকৰি কৰিলেও মই তোৰে।